আমি ৰাজনীতি বিজ্ঞানৰ প্ৰথম কি ভাৰতীয় গণতন্ত্ৰৰ আমি যিমানটো ক্লাছ কৰিছিলো আজি তাৰ প্ৰশ্নখিনি আলোচনা কৰিম। প্ৰশ্নখিনি প্ৰথম প্ৰশ্নটো দিয়া আছে, লিখা হ'ল। আচ্ছা, প্ৰথম প্ৰশ্ন দিয়া আছে কি অতি সমুদ্ৰৰ প্ৰশ্ন। 1945 চনত প্ৰশ্ন লৈ আহিছে। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? ইংলেণ্ডত ক'ত হৈছিল নিৰ্বাচনটো? নিৰ্বাচন মানে ইলেকশ্যন হয় যে, ইংলেণ্ডত ইলেকশ্যন হৈছিল নিৰ্বাচন। তাত কিমান চনত হৈছিল নিৰ্বাচনটো? 1945 চনত। নিৰ্বাচনটো 1945 চনত হৈছিল। ক'ত হৈছিল? ইংলেণ্ডত হৈছিল। তেতিয়া কোনটো পাৰ্টি বা দল জিকিছিল? শ্ৰমিক দল। কোনটো দল? ইংলিছত কি বুলি কয়? লেবাৰ পাৰ্টি। অসমীয়াত কি বুলি কয়? শ্ৰমিক দল। যদি প্ৰশ্নটো তোমালোকক সোধে ইংলেণ্ডত শ্ৰমিক দল নিৰ্বাচন হৈছিল কিমান চনত? 1945 চনত। আৰু কোনটো দল জয়ী হৈছিল? শ্ৰমিক দল জয়ী হৈছিল। মনত থাকিব, ইংলেণ্ডত হৈছিল নিৰ্বাচনটো। ক'ত হৈছিল? ইংলেণ্ডত হৈছিল। তেতিয়া তাত কোনটো দল জিকিছিল? শ্ৰমিক দল। কিমান চনত হৈছিল নিৰ্বাচনটো? 1945 চনত। এইটো লিখি লোৱা তোমালোকে। এইটো চোৱা, 2 নম্বৰটো প্ৰশ্ন সুধিছে আমাক, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? শুন, যেতিয়া লেবাৰ পাৰ্টি ইংলেণ্ডত জিকিছিল কিমান চনত? 1945 চনত। লেবাৰ পাৰ্টি কিমান চনত জয়ী হৈছিল? 1945 চনত। তেতিয়া জিকাৰ লগে তাত প্ৰধানমন্ত্ৰী হৈছিল শ্ৰমিক দলৰ এজন ব্যক্তি প্ৰধানমন্ত্ৰী হৈছিল। তেতিয়া সেই প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক মানে কি স্বাধীন কৰিম বুলি ঘোষণা কৰিছিল। যেতিয়া ভাৰতবৰ্ষ স্বাধীন কৰা ঘোষণা কৰি দিলে তেতিয়া ভাৰতবৰ্ষ চলাবৰ কাৰণে এটা সংবিধানৰ প্ৰয়োজন হ'ব নাই? সেইকাৰণে শ্ৰমিক দল লেবাৰ পাৰ্টি মানে কি সংবিধান মানে বনাবৰ কাৰণে সেই উদ্দেশ্য লৈ পিনে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল। কিমান চনত পঠিয়াইছিল? 1946 চনৰ মাৰ্চ মাহত। কিমান চনত আহিছিল কেবিনেট মিছন? কেবিনেট মিছন মানে কি 3টা কেবিনেট মন্ত্ৰী আহিছিল ইংলেণ্ডৰ পৰা। 3টা কেবিনেট মন্ত্ৰী আহিছিল, বুজি পাইছা? সেই মন্ত্ৰীবোৰ কি উদ্দেশ্য লৈ আহিছিল? সংবিধান প্ৰস্তুত কৰিবলৈ কাৰণে আহিছিল, বুজি পালি নাই? কেবিনেট মিছনত কেইটা মন্ত্ৰী আছিল? 3টা। কি মন্ত্ৰী আছিল? কেবিনেট মিনিষ্টাৰ। কি মিনিষ্টাৰ? কেবিনেট মিনিষ্টাৰ আছিল। সেইকাৰণে তাক কি বুলি কয়? কেবিনেট মিছন বুলি কয়। কি বুলি কয়? কেবিনেট মিছন। তেনেহলে আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে উদ্দেশ্য লৈ পিনে কেবিনেট মিছন কিমান চনত আহিছিল ভাৰতবৰ্ষত? 1946 চনৰ মাৰ্চ মাহত আহিছিল। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? প্ৰশ্ন সুধিলে আমি লিখিম কি? উত্তৰ। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? কোৱাচোন। কেবিনেট মিছন ভাৰতলৈ 1946 হয় নাই? 1946 মাৰ্চ মাহত। কিমান মাহত? মাৰ্চ মাহত। 1946 মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ 1946 মাৰ্চ মাহত আহিছিল। বুজি পালি নাই? কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল? 1946 মাৰ্চ মাহত। কিমান চনত আহিছিল? 1946 মাৰ্চ মাহত। কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 চনৰ মাৰ্চ মাহত। লিখি ল, চবে লিখি ল। কেবিনেট মিছন ভাৰতলৈ আহিছিল 1946 মাৰ্চ মাহত। কোন মাহত আহিছিল? মাৰ্চ মাহত আহিছিল। কেবিনেট মিছন কিয় আহিছিল ভাৰতলৈ? এখন স্বাধীন দেশ হয় নাই? এখন স্বাধীন দেশৰ কাৰণে কিহৰ প্ৰয়োজন হৈছিল? এখন সংবিধান প্ৰয়োজন হৈছিল। আৰু সেই সংবিধানখন প্ৰস্তুত কৰিব কাৰণে সেই উদ্দেশ্য লৈ ইংলেণ্ডৰ পৰা
তিনিজন কেবিনেট মন্ত্ৰী আহিছিল কিমান চনত আহিছিল 1946 চনৰ মাৰ্চ মাহত এতিয়া প্ৰশ্ন যদি আমাক সোধে কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল তেতিয়া কি কবা 1946 চনত মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন আহিছিল ঠিক আছে লিখি লোৱা কি এই চা 3 নম্বৰটো দিছে কি সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল প্ৰথম যেতিয়া সংবিধানৰ বিষয়ে সভা পাতিছিল তেতিয়া সভাপতি কাক পাতিছিল ডক্টৰ সচিদানন্দ সিনহা হিন্দীত কি বুলি কয় ডক্টৰ সচিদানন্দ কি বুলি কয় ডক্টৰ সচিদানন্দ সিনহা কি নাম ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম সভাপতি পাতিছিল বুজি পাইছা সেইটো কি পাৰ্মানেন্ট আছিল নে টেম্পোৰালি আছিল হয় নাই অস্থায়ী আছিল তাতে স্থায়ী হিচাপে কাক পাতিছিল অস্থায়ী হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কাক পাতিছিল স্থায়ী হিচাপে পাৰ্মানেন্ট হিচাপে কাক সভাপতি পাতিছিল সংবিধান সভাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কিন্তু প্ৰথম অস্থায়ী হিচাপে সভাপতি পাতিছিল সেইজন ব্যক্তিৰ নাম আছিল ডক্টৰ সচিদানন্দ সিনহা কি নাম আছিল ডক্টৰ সচিদানন্দ সিনহা এই লিখি লোৱা সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল বুলি ক'লে কি দিম এনসাৰ ডক্টৰ সচিদানন্দ সিনহা ডক্টৰ সচিদানন্দ সিনহা বুলিও কোৱা হয় হিন্দী ভাষাত দেই লিখি লোৱা এতিয়া সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ডক্টৰ সচিদানন্দ সিনহা কোন আছিল ডক্টৰ সচিদানন্দ সিনহা হিন্দীত কি বুলি কয় সচিদানন্দ সিনহা কি বুলি কয় ডক্টৰ সচিদানন্দ সিনহা মনত থাকিব মানে ডক্টৰ সচিদানন্দ সিনহা অস্থায়ী আছিল সভাপতি আছিল পাৰ্মানেন্ট নহয় টেম্পোৰালি আছিল মনত থাকিব কিন্তু অৱশেষত লাষ্টত গৈ পাৰ্মানেন্ট সভাপতি স্থায়ী সভাপতি কাক পাতিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যদি তোমালোকক প্ৰশ্ন সুধিব সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল তেতিয়াহ'লে আমি কি উত্তৰ দিম ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত থাকিব আৰু অস্থায়ী সভাপতি কোন আছিল বুলি ক'লে আমি কি লিখিব লাগে ডক্টৰ সচিদানন্দ সিনহা মনত থাকিব ঠিক আছে লিখি লওক খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি 4 নম্বৰ কুৱেশ্যনটো সুধিছে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি খচৰা সমিতি মানে কি ড্ৰাফটিং কমিটি এটা বনাইছিল সংবিধান সভাই এটা খচৰা সমিতি বনাইছিল সেই সমিতিজনৰ অধ্যক্ষজন কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ আৰু খচৰা সমিতিৰ মেম্বাৰ কেইজন আছিল সদস্য ভালকে চাচোন মই লিখাইছিলো মেম্বাৰ কেইজন আছে 5 জন ক'ব লাগিছে খচৰা সমিতিৰ অধ্যক্ষ কেইজন আছিল খচৰা সমিতিৰ সদস্য অধ্যক্ষ নহয় সদস্য কেইজন আছিল কেইজন ব্যক্তি মিলি এটা খচৰা কমিটি বা সমিতি বনাইছিল কোৱাচোন 7 জন খচৰা সমিতিৰ সদস্য কেইজন খচৰা সমিতিৰ অধ্যক্ষ কেইজন আছিল 7 জন 7 জন আছিল তাৰে এজন অধ্যক্ষ পাতিছিল সেই অধ্যক্ষজনৰ নাম কি ক'ব পাৰিবি ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি অধ্যক্ষটো কেতিয়াবা সভাপতি দি দিব পাৰে এনেকুৱা যিটো খচৰা সমিতিৰ সভাপতিজনৰ নাম কি তেতিয়া তুমি কি দিবি ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম কি ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ডক্টৰ বি আৰ আম্বেদকাৰ মনত থাকিব লিখি ল এইটো 5 নম্বৰটো চোৱা
5 নম্বৰ কুৱেশ্যনটো কৈছে 5 নম্বৰ কুৱেশ্যনটো চোৱা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল কি শব্দ দিছে দুটা কি শব্দ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰাইছে শুন দুটা শব্দ সংবিধানৰ মানে প্ৰস্তাৱনাত মানে সংবিধানৰ পাতনি প্ৰস্তাৱনা মানে কি যিকোনো এটা কিতাপত যদি আমি তাৰ প্ৰথম পেজতে থুলমূলকে লিখা থাকে সেইটো কি বুলি কয় পাতনি বা প্ৰস্তাৱনা কয় ঠিক তেনেকুৱা সংবিধান কিতাপটোৰ এটা থুলমূলকে লিখা আছিলে তাক কি বুলি কয় প্ৰস্তাৱনা এই প্ৰস্তাৱনাত মানে কি সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দটো মানে এড কৰা নাছিলে তাত লিখা নাছিলে কিন্তু সংবিধানৰ কিমান সংশোধনী আইন মতে মানে এইটো সংশোধনী কৰি পিনে এইটো মানে এই শব্দ দুটা এড কৰিছিল কিমান নম্বৰ আছিল 42 ন কিমান আছিল 42 ন আমি লিখিম কি উত্তৰ কিমান দিম 42 ন কিমানে 42 ন সংবিধান সংশোধনী মতে কিমান ন 42 নং সংবিধান 42 নং সংবিধান সংশোধনী 42 নং সংবিধান সংশোধনী হয় নাই সংশোধনী মতে কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল চনটো সোধা নাই কিন্তু আমি লিখি দিম কিমান চনত 1976 চনত 1976 চনত এইটো সুধি দিব পাৰে পৰীক্ষাত মই লিখি দিছো 1976 চনত 6 চনত ক'ত সন্নিৱিষ্ট কৰা হৈছে প্ৰস্তাৱনাত 96 চনত প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে বা হৈছিল 42 নং সংবিধান সংশোধনী মতে 1976 চনত প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল কোনটো শব্দ ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী কোনটো শব্দ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ 42 নং সংশোধনী মতে প্ৰস্তাৱনাত কিমান চনত সংযোজন কৰা হৈছিল 1976 চনত লিখি লওঁ এরপর হব এপিনে 6 নম্বৰত কৈছে কি ইংৰাজী ফেডাৰেশন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে কি সুধিছে প্ৰশ্ন আৰে ইমান টোপনি আছে বুটুকন ক'ত আছ জানি বুঝি একদম পুরা মানে হ'ব লাগিছে হ্যাঁ 6 নম্বৰত কি সুধিছে প্ৰশ্ন চা ইংৰাজী ফেডাৰেশন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ফয়ডাস কোন শব্দ ফয়ডাস এতিয়া ফেডারেশন শব্দটো ইংৰাজীৰ কোনটো লেটিন শব্দৰ পৰা আহিছে এই ওয়ার্ডটোৰ পৰা আহিছে এইটো লেটিন শব্দ হয় না ফয়ডাস এটা কি হয় লেটিন শব্দ এই ফয়ডাস শব্দৰ পৰা আহিছে ফেডারেশন শব্দটো ক'ৰ পৰা আহিছে ফয়ডাস শব্দটোৰ পৰা আহিছে ফেডারেশন শব্দটো ক'ৰ পৰা আহিছে ফয়ডাস ফেডারেশন শব্দটো ক'ৰ পৰা আহিছে ফয়ডাস শব্দৰ পৰা আহিছে এটা ইংৰাজী ফেডারেশন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে যদি পৰীক্ষাত সোধে তেতিয়া আমি কি লিখিম ফয়ডাস ফয়ডাস স্পেলিংটো কি এফ ও ই ডি ইউ এস কি হ'ব এফ ও ই ডি ইউ এস ফয়ডাস হয় না মনত থাকিব লিখ যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় 7 নম্বৰ কেই নম্বৰ সুধিছে আমাক কুৱেশ্যন 7 যুক্তৰাষ্ট্ৰৰ গৃহভূমি কোনখন দেশক কোৱা হয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় হা
যুক্তরাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰ। কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰ। কিয় বুলি কোৱা হয়? প্ৰথম বিশ্বৰ ভিতৰত কোনটো দেশত যুক্তৰাষ্ট্ৰ আৰম্ভ হৈছিল? আমেৰিকাত হৈছিল। কোনটো হৈছিল? আমেৰিকাত। সেইকাৰণে আমেৰিকাত কি বুলি কম? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। গৃহ মানে কি? ঘৰ, ভূমি মানে মাটি, হয় নাই? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰ। পৃথিৱীৰ ভিতৰত প্ৰথম সেইখন দেশে মানে কি যুক্তৰাষ্ট্ৰ প্ৰৱৰ্তন হৈছিল। বুজি পালি নাই? সেইকাৰণে উত্তৰ কি দিম আমি? উত্তৰ দিম কি? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? তেতিয়া কি লিখিম? আমেৰিকা। আমেৰিকা। আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱা হয়। কাক কোৱা হয়? আমেৰিকা যুক্তরাষ্ট্র। আমেরিকা যুক্তরাষ্ট্র লিখলে হয়ে যাও। আমেরিকা যুক্তরাষ্ট্র। হল? পরেরবার পর। আচ্ছা, এবার ৮ নম্বৰ চাচোন। ৮ নম্বৰ কুৱেশ্যনটো চোৱা। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? দ্বৈত মানে কি? দুটা নাগৰিকত্ব ব্যৱস্থা আছে নেকি? যদি আমি ভাৰতবৰ্ষত এতিয়া আমি কোনটো ৰাজ্যত আছো? অসমত আছো। অসমত আছো নাই? যদি বিহাৰত থাকিম, বিহাৰত গৈ পিনে থাকিম, তাতো আমি কি নাগৰিকত্ব আমি গ্ৰহণ কৰিব লাগে নেকি? নালাগে, হয় নাই? সেইকাৰণে ভাৰতবৰ্ষ আমাৰ নাগৰিকত্ব ব্যৱস্থা কেইটা আছে? কেইটা আছে? কেইটা আছে? একটা আছে। কিন্তু আমেৰিকাত সেইটো নহয়। আমেৰিকাত যদি তই বেলেগ এটা ৰাজ্যত থাকিবি, যদি যিটো ৰাজ্যত আছ সেই ৰাজ্যটোৰ নাগৰিক গ্ৰহণ কৰিব লাগিব। আকৌ যদি সেইটো ৰাজ্যৰ পৰা কিন্তু বেলেগ ৰাজ্যত গৈ আন এটা ৰাজ্যত গৈ তোমালোকে থাকিবলৈ ইচ্ছা কৰিবা সদায় দিনৰ কাৰণে, তেতিয়া সেই ৰাজ্যখনৰ আনটো ৰাজ্যখনৰ নাগৰিকত্ব গ্ৰহণ কৰিব লাগিব। সেইকাৰণে আমেৰিকাত দুটা নাগৰিকত্ব ব্যৱস্থা আছে। কেইটা আছে? দুটা। সেইকাৰণে দ্বৈত মানে কি? দুটা নাগৰিকত্ব ব্যৱস্থা আছে। কিন্তু ভাৰতবৰ্ষত আছে নেকি? নাই। গতিকে আমাৰ যেনেকৈ কুৱেশ্যন সুধিছে তেনেকৈ এনসাৰ দিম। ইয়াত কৈছে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব ব্যৱস্থা আছে নে? নাই। এনসাৰ কি হ'ব? নাই। উত্তৰ হ'ব নাই। তাৰপিছত ৯ নম্বৰ সুধিছে, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো। এতিয়া ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে? মানে কোনটো দেশৰ সংবিধানৰ পৰা মানে চাই মেলি আমাৰ ভাৰতবৰ্ষৰ মানে কি সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো বনাইছে? কোনখন দেশৰ? ইংলেণ্ড। কোনখন দেশৰ? এটা ইংলেণ্ড। এতিয়া সংসদীয় গণতন্ত্ৰ মানে কি? সংসদীয় গণতন্ত্ৰ মানে কি? কৈছিলো ক? সংসদীয় গণতন্ত্ৰ হল এনে এটা শাসন ব্যৱস্থা যত কি জনসাধাৰণৰ জনপ্ৰতিনিধিৰ কি আছিল? লিখা আছিল না? এই বুটুকন, এই হুবলে আহিছে যে, কচোন কাক কয়? কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো। এতিয়া সংসদীয় গণতন্ত্ৰ কাক কয়? কচোন কচোন, পঢ়াইছিল কাৰ মনত আছে? ক। লিখাইছিল কেলে নাই লিখা? সংসদীয় গণতন্ত্ৰ হল এবিধ শাসন ব্যৱস্থা যত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সত্তাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। সংসদীয় গণতন্ত্ৰ হল এবিধ শাসন ব্যৱস্থা যত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সত্তা। শুন, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ। এতিয়া সংসদীয় গণতন্ত্ৰ মানে কি যদি সুধে, আমি কম কি এনে এটা শাসন ব্যৱস্থা যত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সত্তাৰ, হয় নাই? এটা সত্তাৰ সৰ্বোচ্চ ক্ষমতা কি কৰি দিয়ে? অৰ্পণ কৰি দিয়া হয়। কাক অৰ্পণ কৰি দিয়া হয়? আমাৰ জনপ্ৰতিনিধি বিলাক, যোনে আমি যে ভোট ইলেকশ্যনত যে জিকাই যে আমি দিল্লীলৈ পঠিয়াই দিওঁ,
হয় নাই অল ইণ্ডিয়াত অল অভাৰত অল ইণ্ডিয়াত মানে কি অল ইণ্ডিয়াত যিমান MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্টে জিকি দিল্লীত বহি থাকে হয় নাই গোটেইবিলাক মানে কি সিহঁতৰ ক্ষমতা আমি আমাৰ জনপ্ৰতিনিধি আমি ভোট ইলেকশ্যন তাক আমি ভোট দিয়াৰ কাৰণে জিকি গৈছে সেইকাৰণে কাৰ জনপ্ৰতিনিধি হ'ল জনসাধাৰণৰ প্ৰতিনিধি আমাৰ জনপ্ৰতিনিধি ঠিক তেনেকৈ অল ইণ্ডিয়াৰ যিমানটা জনপ্ৰতিনিধি বহি পিনে এটা সন্থা বনায় আৰু এই সন্থাক মানে সৰ্বোচ্চ ক্ষমতা আমি সকলোৱে দি দিওঁ তাক আইন বনাবলৈ হয় নাই সেইটো কি বুলি কয় সংসদীয় গণতন্ত্ৰ কি বুলি কয় সংসদীয় গণতন্ত্ৰ সেইটো ইয়াত লিখি আছে কি সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰে গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয় কাৰ ওপৰত অৰ্পণ কৰি দিয়া হয় সন্থাৰ ওপৰত কোনটো সন্থা জনপ্ৰতিনিধিৰ হয় নাই জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত হোৱা সন্থাৰ ওপৰত আমি শাসন কৰাৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰি দিয়া হয় সেই ব্যৱস্থাটোকে কি বুলি কোৱা হয় সংসদীয় গণতন্ত্ৰ কি বুলি কোৱা হয় আৰু সেই ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ পৰা মানে অনুকৰণ কৰিছে কোনখন দেশৰ পৰা ইংলেণ্ড কোনখন দেশৰ পৰা ইংলেণ্ড দেশৰ পৰা অনুকৰণ কৰিছে এটা শুনচোন ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে বুলি সুধিলে তোমালোকে এনসাৰ কি বুলি দিবা কি বুলি দিবা ইংলেণ্ড দেশৰ পৰা অনুকৰণ কৰিছে ইংলেণ্ড হয় নাই ইংলেণ্ড কোনখন দেশ ইংলেণ্ড লিখিলে হ'ব ইংলেণ্ড দেশ কি অনুকৰণ কৰিছে সংসদীয় গণতন্ত্ৰ কি অনুসৰণ কৰিছে সংসদীয় গণতন্ত্ৰটো ভাৰতবৰ্ষই কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে বুলি প্ৰশ্ন সুধিলে আমি কি লিখিম ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে বুজি পালি নাই ঠিক আছে আজিলৈ ক্লাছ আমাৰ ইমানতে হ'ব তোমালোকে এইখিনি গোটেই প্ৰশ্নখিনি ভিডিঅটো চাই লিখি ল'বা তেতিয়া লিখিলেতো প্ৰেক্টিছ হ'ব আৰু ভিডিঅটো চাই থাকিলেও তোমালোকৰ মনত থাকি যাব ঠিক আছে থেংক ইউ জয় হিন্দ